হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী গৰখীয়া সত্ৰত। এয়া হৈছে প্ৰৱেশ দুৱাৰ। আমি এতিয়া ভিতৰলৈ সোমাই গৈ দেখিছোঁ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ এটি ধুনীয়া মূৰ্তি। জয় শ্ৰীকৃষ্ণই কি জয়। এয়া চাওক কি এটি সুন্দৰ পৰিৱেশ। গছত পাত যিমান আছে তাতকৈ অধিক গামোচাৰে ভৰপূৰ প্ৰতিডাল গছ, মাথো গামোচা গামোচা গামোচা, হাজাৰ বিজাৰ গামোচা। এইবাৰ মই দেখুৱাবলৈ লৈছোঁ গৰখীয়া থানৰ মূল মন্দিৰৰ লগতে চাৰিওকাষে। এয়া চাওক মন্দিৰৰ চাৰিওকাষটো। এয়া মোৰ মানুহজনীৰ এটা বন্তি লগোৱা দৃশ্য। চাওক চাওক না কি সুন্দৰ এটি পৰিৱেশ। ইমান গামোচা। এই গছডালো ভাবে চাগে কি পালাত পৰিলো মই, মোক উশাহ লোৱা অৱস্থা নোহোৱা কৰি পেলাইছে। এয়া হৈছে গৰু মন্দিৰ। আমাৰ বাইদেউহঁতে চেলফি লৈ আছে। এই মাইনা চেলফি কমকৈ ল। চাওক এইফালে এই কৰবি, সেই দুটা সুন্দৰ প্ৰতিচ্ছবি চাওক কি সুন্দৰ। এতিয়া মই গৈ আছো মহাপ্ৰভু শ্ৰীকৃষ্ণৰ কালিয়া দমনৰ এক সুন্দৰ প্ৰতিচ্ছবি। মোৰ মানুহজনীৰ লগতে খুৰী ভণ্টিহঁতে বিয়নী মেল পাতি আছে। চাওক এয়া আমাৰ ধুনু। লগতে ময়ো মানুহজনীৰ লগত ফটো নুঠাকৈ থাকিব নোৱাৰিলোঁ আৰু একপি উঠি ল'লোঁ। চাওক এয়া হৈছে আমাৰ কৈলাশপতি শিৱ বাবা। বম ভলে বম ভলে বম ভলে। এয়া ৰাজা। ইয়াত দুটা প্ৰজাতি আছে ইয়াত, এটা বগা এটা মুগা। এইটো বগা ৰঙৰ শহাপহু আৰু এইটো হৈছে আমাৰ ময়ৰা চৰাই। আজি ইমানতে এৰিলোঁ, মাথো প্ৰয়াসে কৰিছোঁ, সেয়েহে আপোনালোকৰ পৰা লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব এটা বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।